আপোনালোকৰ মাজত আজি লৈ আহিছে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ 20 লাখ পৰিয়াল দিব হ'ব ৰেচন কাৰ্ড। জিলাভিত্তিক বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ড। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক আপোনাৰ আধাৰ কাৰ্ড। সকলো নথি-পত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড। প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। সকলো দৰিদ্ৰ পৰিয়াল লাভ কৰিব ৰেচন। PM কিষাণৰ সন্মান নিধি 18 নং কিস্তিলৈ শীঘ্ৰেই আহিব ভাল খবৰ। KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। ESC চেণ্টাৰত গৈ কৰিব পাৰিব KYC। অনলাইনতো কৰিব পাৰে KYC। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰে KYC। আগন্তুক কিস্তি ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্ট। একাংশ সন্দেহযুক্ত লোকে লাভ কৰিছে আধাৰ কাৰ্ড। 1 অক্টোবৰৰ পৰা অসমত আধাৰ পোৱাটো জটিল হৈ পৰিব। অৱশ্যে NRCত নাম নথকা 9,55,000 লোকে পাব আধাৰ কাৰ্ড। চাহ বাগিচাৰ লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশ। ধুবুৰী 103% পাইছে আধাৰ কাৰ্ড। মৰিগাঁও 110% পাইছে আধাৰ কাৰ্ড। বৰপেটা 103% পাইছে আধাৰ কাৰ্ড। এইসকলক বাদ দি নতুনকৈ আধাৰ আবেদন এতিয়া জটিল হৈ পৰিব ৰাজ্যত। বিদেশীয়ে যাতে অসমৰ আধাৰ ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা আগন্তুক 10 দিনৰ ভিতৰত ৰাজ্যত আহিব নতুন নিয়ম। ধুবুৰী গোৱালপাৰা জিলাত বৃদ্ধি পাইছে এই সমস্যা। অসমৰ কেইবাখনো জিলাৰ জনসংখ্যাত গতি আধাৰ কাৰ্ড পোৱা গৈছে।